নমস্কাৰ বন্ধুসকল, আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক দিবলৈ ওলাইছোঁ এটি ভাল খবৰ। যিটো ভাল খবৰ শুনিলে হয়তো আপোনালোকৰ প্ৰত্যেকে আচৰিত হ'ব, বিশেষকৈ আমাৰ নতুন ইউটিউবাৰসকল। বন্ধুসকল, মই আপোনালোকক যিটো ভাল খবৰ দিবলৈ ওলাইছোঁ সেইটো হৈছে যোৱা কেইদিনমানৰ ভিতৰতে মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ভালেখিনি বৃদ্ধি পালে, যাৰ বাবে মই নিজেই আচৰিত হৈছোঁ। মাত্ৰ 4-5 দিনৰ ভিতৰতে মোৰ এই চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা প্ৰায় 3 গুণলৈ বৃদ্ধি পালে। কিন্তু কেনেকৈ? বন্ধুসকল, যদিহে আপোনালোকেও আপোনালোকৰ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে, তেনেহ'লে মোৰ এই সৰু পদ্ধতিটো অৱলম্বন কৰিব, যিটোৱে আপোনালোকৰ বাবে যাদুৰ নিচিনাকৈ কাম কৰিব আৰু আপোনালোকৰ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিব। প্ৰথমে আপোনালোকৰ মনলৈ এটা পজিটিভ ধাৰণা লৈ আহক আৰু এটা পজিটিভ মনোভাৱ লৈ প্ৰথমে মোৰ এই ভিডিঅ'টিত এটি লাইক কৰক আৰু ভিডিঅ'টিত লাইক কৰাৰ পিছতে চেনেলটি ছাবস্ক্ৰাইব কৰক। তাৰপিছত ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ পিছত আপুনি এই ভিডিঅ'টোৰ পৰা কি শিকিলে বা কি বুজি পালে নিস্বাৰ্থভাৱে এটা কমেণ্ট কৰক। ইয়াৰ পিছত মোৰ এই ভিডিঅ'টিৰ তলত যিসকলে কমেণ্ট কৰিছে তেওঁলোকৰো চেনেললৈ গৈ ভিডিঅ'সমূহ চাওক আৰু ভিডিঅ'সমূহ চোৱাৰ পিছত প্ৰত্যেকটো চেনেলতে একোটা কমেণ্ট কৰক। দেখিব যে মাত্ৰ কেইদিনমানৰ ভিতৰতে আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা বৃদ্ধি পাইছে। বন্ধুসকল, যদিহে আপোনালোকে এটা পজিটিভ মনোভাৱ লৈ এই কাম কৰে, দেখিব যে মাত্ৰ কেইদিনমানৰ ভিতৰতে আপোনালোকৰ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ভালেখিনি বৃদ্ধি পাইছে।